সাবস্ক্রাইব কৰক ইউটিউব চেনেল ইনফো এণ্ড সলিউশন সিস্টেম লগতে বেল আইকনটো প্ৰেছ কৰক নতুন ভিডিঅ'ৰ আপডেট পাবলৈ গুড ইভিনিং বন্ধুসকল মই ইফতিকাৰ আৰু আপোনালোকে চাই আছে আপোনাৰ ইউটিউব চেনেল ইনফো এণ্ড সলিউশন সিস্টেম বন্ধুসকল মই আজি আপোনালোকৰ সন্মুখত আৰু এটা বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিলো তো এই ভিডিঅ'ৰ মাধ্যমত মই আপোনালোকৰ সন্মুখত আলোচনা কৰিম আমাৰ অসমৰ টেট পৰীক্ষাৰ হয় বন্ধুসকল ইয়াৰ আগতে এটা ভুৱা বাতৰি ওলাইছিল যে টেট হ'ব 2018 তো হেতু মই আপোনালোকক সঠিক তথ্যটো দিছিলো তো এতিয়া হসাকয়ে জোৱাকালিৰ পেপাৰত আহিছে আসাম ট্ৰিবিউন ইংলিছ নিউজ পেপাৰৰ 12 নম্বৰ পেজত চাব এইটো আমাৰ অসমৰ শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলৰ বাবে এতিয়া আকৌ নতুনকৈ টেট পতা হ'ব 2018 তো সবিশেষ জানিবলৈ ভিডিঅটো সম্পূৰ্ণ চাব তাৰ আগতে মই ক'ব বিচাৰো যি সকল বন্ধুসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তো এতিয়াই আপোনালোকে সাবস্ক্ৰাইব কৰি লওক কাৰণ মই আপোনালোকৰ সন্মুখত এই ধৰণৰ আৰু বহুতো ভিডিঅ' লৈ আহিম আৰু যদি এনআই ওয়াইছৰ যিকোনো ধৰণৰ সমস্যা আপোনালোকে পাই আছে বা যিকোনো ধৰণৰ সমস্যা সমাধানৰ পথ বিচাৰি আছে তো আপোনালোকে মোৰ চেনেলত আহি ইয়াতে বিভিন্ন ধৰণৰ ভিডিঅ' আছে যেটো আপোনাৰ দৰকাৰ সেই ভিডিঅ'টো চাব পাৰে তো আহক এতিয়া আৰু আপোনালোকৰ বহুমূলীয়া সময় নষ্ট নকৰি আমাৰ এডভাৰটাইজ চাই লওঁ কি আছে তো মই ইয়াতে কাট কৰি ৰাখিছো আমাৰ 12 নম্বৰ পেজ আসাম ট্ৰিবিউন নিউজ পেপাৰৰ 12 নম্বৰ পেজত আছে আপাৰ প্ৰাইমাৰী আৰু লয়াৰ প্ৰাইমাৰী দুয়োটা স্কুলৰ বাবে এই এডভাৰটাইজমেন্টটো দিয়া হৈছে ইয়াতে চাব পাৰিছে এডভাৰটাইজমেন্ট এ অৰ্থাৎ এইটো হল লয়াৰ প্ৰাইমাৰীৰ বাবে আৰু এডভাৰটাইজমেন্ট বি আছে এইটো হল ইয়াতে চাব পাৰিব আপোনালোকে এডভাৰটাইজমেন্ট বি এইটো হল আপোনাৰ আপাৰ প্ৰাইমাৰীৰ বাবে তো মই আজি আপোনালোকৰ সন্মুখত লয়াৰ প্ৰাইমাৰীৰ বাবে বিষয়ে ইয়াতে আলোচনা কৰিম যদি সময় হয় আপাৰ প্ৰাইমাৰীৰ বিষয়েও আপোনালোকক জনাম তো আহক এতিয়া আমি চাই লওঁ আমাৰ এডভাৰটাইজমেন্টটো তো ইয়াতে এডভাৰটাইজমেন্ট নম্বৰ দিয়া আছে আৰু ইয়াতে চাব পাৰিছে কোৰ পৰা এডভাৰটাইজমেন্টটো ওলাইছে গভৰ্ণমেণ্ট অফ আসাম অফিচ অফ দা ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম কাহিলিপাৰা গুৱাহাটী 19 এডভাৰটাইজমেন্ট এ আৰু এটো ডেটেড হল 11 মাৰ্চ 2018 So yate ki koise sabo in view to support strength and improve the quality of elementary education in the state of Assam in compliance with the Right to Education Act 2019 and subject to approval of post-based roster register from the WPT and BC department, personnel department and subject to approval of the vacant post of Finance SIU department. Online application are heartily invited from the eligible candidate who are citizen of India defined in Article 5 to 8 of the Constitution of India filling up 5393 nouns of regular vacant post of teacher in lower primary school under the Directorate of Elementary Education Assam. The category-wise number of vacancies are likely to increase to decrease. মই আৰু ইয়াতে গোটেইখিনি বহলাই ক'ব নাযাওঁ তো মই বিশেষ কিছুমান পইণ্ট হে মই আপোনালোকৰ সন্মুখত আলোচনা কৰিম তো ইয়াতে চাব পাৰিছে আপোনালোকৰ লোৱাৰ প্ৰাইমাৰীৰ বাবে পোষ্ট দিয়া আছে ইয়াতে 5393 পোষ্ট আৰু এইটো আপোনালোকৰ পৰা বিচাৰিছে অনলাইন application আৰু ইয়াতে আমাৰ পোষ্ট ডিস্ট্ৰিক্ট ওয়াইজ পোষ্ট বোৰ ভাগ কৰা আছে the district wise and category wise breakup of vacancies are shown below তো ইয়াতে টেবল দুটা টেবল দিয়া আছে টেবল 1 and টেবল 2 ল্যাঙ্গুৱেজ ওয়াইজ কিছুমান ভাগ কৰিছে তো ইয়াতে চাব পাৰিছে 21 খন ডিস্ট্ৰিক্ট ইয়াতে উল্লেখ কৰিছে তো ইয়াতে টোটাল পোষ্ট হল আমাৰ 5393 তো মই ইয়াতে আপোনালোকক দেখুৱাব বিচাৰিছো বৰপেটা ডিস্ট্ৰিক্টত এসসিৰ বাবে আছে 7 খন এসটিপিৰ বাবে আছে 56 এসটিএইচৰ বাবে আছে 121 আৰু ওবিসি এণ্ড এমওবিসিৰ বাবে আছে 110 খন আৰু জেনাৰেল ক্যাটেগৰীৰ বাবে নাই ইউআৰৰ বাবে ইয়াতে 0 কোনো পোষ্ট ইয়াতে ভ্যাকেন্ট নাই টোটাল পোষ্ট হল আপোনাৰ বৰপেটা ডিস্ট্ৰিক্টত 294
তো মই ইয়াতে হবিকে কাৰো আলোচনা নকৰো মই ডাইৰেক্ট আপোনালোকক এখিনি কৈ জনাই দি আছো তো বঙাইগাঁও ডিস্ট্ৰিক্টত আছে আপোনাৰ 199 কাছাৰত আছে 658 দৰং ডিস্ট্ৰিক্টত আছে 86 ধেমাজি ডিস্ট্ৰিক্টত হল আপোনাৰ 143 ধুবুৰী 364 ডিব্ৰুগড় 158 গোৱালপাৰা 77 গোলাঘাট 259 হাইলাকান্দি 322 যোৰহাট 233 কামৰূপ মেট্ৰো 59 only কামৰূপ 138 কৰিমগঞ্জ ডিস্ট্ৰিক্টৰ বাবে আছে 508 খন লখিমপুৰৰ বাবে আছে 151 খন মৰিগাঁও ডিস্ট্ৰিক্টৰ বাবে আছে 296 নগাঁও ডিস্ট্ৰিক্টৰ বাবে আছে 557 নলবাৰী 44 only শিৱসাগৰ 145 শোণিতপুৰ ডিস্ট্ৰিক্টৰ বাবে আছে 441 খন আৰু তিনিচুকীয়া ডিস্ট্ৰিক্টৰ বাবে আছে 261 খন তো এইখন ডিস্ট্ৰিক্ট ওয়াইজ লিষ্ট ভাগ কৰি ডিস্ট্ৰিক্ট ওয়াইজ পোস্ট বোৰ ভাগ কৰি দিয়া আছে এই এডভাৰটাইজমেন্টটো আপোনালোকে ডেসক্ৰিপচন বক্সত পাব আপোনালোকে তাৰে পৰা ডাউনলোড কৰি ভালদৰে এইখিনি চাই ল'ব তো ইয়াতে ল্যাঙ্গুৱেজ ওয়াইজ পোস্ট বোৰ ভাগ কৰা আছে দা মিডিয়াম ওয়াইজ ব্ৰেকআপ দিস পোস্ট আৰ শোন বিলো তো এইখিনি আপোনালোকে চাই ল'ব আৰু ইয়াতে ম্যাক্সিমাম দিয়া আছে আপোনাৰ অসমীয়া মিডিয়ামৰ বাবে তো টোটাল পোস্ট অসমীয়া মিডিয়ামৰ বাবে হল 4070 আৰু বেঙ্গলী মিডিয়ামৰ বাবে আছে 1268 হিন্দি মিডিয়ামৰ বাবে আছে 52 only আৰু তো ইয়াতে দিয়া আছে ক্ৰাইটেৰিয়া কি কৈছে ইয়াতে ক্ৰাইটেৰিয়াত আমি চাই লও the candidate will be selected for the post of assistant teacher in the same medium school as per the language select in the teacher eligibility test for LPS তো LP স্কুলৰ বাবে যেটো ল্যাঙ্গুৱেজ আপোনালোকে সিলেক্ট বাছনি কৰি দিব হেটো ল্যাঙ্গুৱেজৰ স্কুলতে আপোনালোকক পোষ্টটো দিয়া হ'ব আৰু 2 নম্বৰত আছে separate merit list will be prepared for each category as shown in the table 1 তো টেবল 1 ত যি দৰে আপোনালোকক দেখুৱা হৈছে ঠিক সেই দৰে আপোনালোকৰ মেৰিট লিষ্টটো দিব ৰিজাল্টত আৰু 3 নম্বৰত দিয়া আছে ইয়াতে candidate must not be less than 18 years of age and not more than 38 years of as shown as on 1st January 2018 তো ইয়াতে আপোনালোকৰ 18 বছৰৰ তলৰ আৰু 38 বছৰৰ ওপৰৰ ক্যান্ডিডেট সকলে ইয়াতে এপ্লাই কৰিব নোৱাৰিব তো এইটো এজৰ ভিতৰৰ যিবিলাক শিক্ষিত নিবনুৱা বন্ধুসকল আছে হিয়তে এইটোত এপ্লাই কৰিব পাৰিব তো ইয়াতে আৰু এটা এসসি আৰু এসটি ক্যাটেগৰীৰ বাবে 5 বছৰ ইয়াতে ৰিলেক্সন অফ আপাৰ এজ লিমিট উইল বি কনসিডাৰ্ড ফৰ এসসি এসটি ক্যান্ডিডেট এণ্ড পাৰ্সনস উইথ visibility for 5 years as per norms তো ইয়াতে এসসি এসটি আৰু ফিজিক্যালি হ্যান্ডিক্যাপ যিবোৰ ক্যান্ডিডেট আছে সেইবোৰৰ বাবে ইয়াতে 5 বছৰ বঢ়াই দিয়া হৈছে 4 নম্বৰত আছে the eligible candidate shall apply online in the office website DEE Assam that is অৰ্থাৎ www.deedassam.gov.in from midnight 2016/3/2018 তো আপোনালোকে এইটো ওয়েবসাইটত গৈ 26 তাৰিখৰ পৰা 19 এপ্ৰিল লৈকে অনলাইন এপ্লিকেশন তো কৰিব পাৰিব আৰু মই ইয়াতে ইম্পৰ্টেন্ট অপচন কেইটা আপোনালোকক আঙুলিয়াই দিছো the candidate have deposit the amount 200 তো আপোনাৰ এক্সাম ফিজটো হ'ব 200 এসসি এসটিৰ বাবে ইয়াতে 150 rupees অৰ্থাৎ 150 টকা আৰু বিপিএল ক্যান্ডিডেটৰ বাবে ইয়াতে কোনো ফিজ লোৱা নহব আৰু এইটো ফিজ আপোনালোকে পে কৰিব লাগিব ইণ্ডিয়ান পোষ্টেল অৰ্ডাৰৰ জৰিয়তে ইন দা নেম অফ দা ডিৰেক্টৰী এলিমেণ্টাৰী এডুকেশ্যন আসাম কাহিলিপাৰা গুৱাহাটী 19 এইটো এড্ৰেছ মতে আপোনালোকে ইণ্ডিয়ান পোষ্টেল অৰ্ডাৰত আপোনালোকে এই ফিজটো জমা কৰিব লাগিব দা ক্যান্ডিডেট মাষ্ট হ্যাভ টু সাবমিট IPO ইন অৰিজিনেল at the time of document verification only আৰু IPO আপোনালোকে যেতিয়া ডকুমেন্টস ভেৰিফিকেশন কৰিব তেতিয়া এটো সাবমিট কৰিব লাগিব before the district level selection committee of the district applied for যেটো ডিস্ট্ৰিক্টৰ বাবে আপোনালোকে এপ্লাই কৰিব তো হেটো ডিস্ট্ৰিক্টৰ সিলেকশন কমিটিৰ আগত আপোনালোকে এই IPO টো জমা কৰিব লাগিব
The candidate have to mention the IPO number, date and denomination at the time of online application. আৰু আপোনালোকে যেতিয়া অনলাইন এপ্লিকেশন কৰিব তেতিয়ালে আপোনাৰ IPO নম্বৰ আৰু ডেটটো অনলাইন এপ্লিকেশনত দিব লাগিব 8 নম্বৰত দিয়া আছে the regular teacher working in LP school are not allowed to apply in any post in LP school and regular teacher working in upper primary are not allowed to apply in any post in UP. However, regular LP teachers, if otherwise eligible, may apply in UP through proper channel only. So, ইয়াতে কৈছে যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে অলৰেডি LP বা UP শিক্ষাদান কৰি আছে তো সেই সকল শিক্ষক শিক্ষয়িত্ৰীয়ে কোনো যদি LP স্কুলত পাঠদান কৰি আছে তেতিয়াহলে তেওঁলোকে LP স্কুলৰ কোনো পোষ্টতে এপ্লাই কৰিব নোৱাৰিব আৰু যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে LP বা UP অৰ্থাৎ আপাৰ প্ৰাইমেৰী স্কুলত কাম কৰি আছে সিহঁতে আপাৰ প্ৰাইমেৰী কোনো পোষ্টতে এপ্লাই কৰিব নোৱাৰিব কিন্তু ইয়াতে লোৱাৰ প্ৰাইমেৰীৰ শিক্ষক শিক্ষয়িত্ৰী সকলে আপাৰ প্ৰাইমেৰীৰ বাবে আবেদন কৰিব পাৰিব 9 নম্বৰত দিয়া আছে all eligible contractual teacher may apply to any of the post আৰু ইয়াতে আৰু এটা অপচন দিছে যি সকল শিক্ষক শিক্ষয়িত্ৰীয়ে কন্ট্ৰাকচুৱেলত কাম কৰি আছে হিয়াতেও এই পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব 10 নম্বৰত দিয়া আছে a candidate can apply only one in any of district mentioned above এজন ক্যান্ডিডেটে মাত্ৰ এটা ডিস্ট্ৰিক্টৰ বাবেহে এপ্লাই কৰিব পাৰিব 11 নম্বৰত দিয়া আছে ক্যান্ডিডেট who have passed TET for 6 schedule area are not eligible as per the gov letter 5 এই লেটাৰ নম্বৰ মতে যি সকল শিক্ষক শিক্ষয়িত্ৰী পাস কৰিছে সেই সকল শিক্ষক শিক্ষয়িত্ৰী সকল এই পোষ্টৰ বাবে এপ্লিকেবল নহব তো হিয়তে আকৌ ইয়াতে এই টেটৰ বাবে এপ্লাই কৰিব পাৰিব ইয়াতে আকৌ দিয়া আছে who have passed TET for madrasa are not eligible for the post of assistant teacher as per gov notification by number ASE 675/2013/38 dated 17/10/2015 এই অৰ্ডাৰ নম্বৰ মতে যি সকল ক্যান্ডিডেটে এই মাদ্ৰাসা টেট পাস কৰিছে তো হিহতে এই পোষ্টৰ বাবে এপ্লাই কৰিব নোৱাৰিব অৰ্থাৎ তো ইফালে আহক ইফালে কি দিছে আৰু চাই লও আমি মিনিমাম কোৱালিফিকেশন এটো এটা গুৰুত্বপূৰ্ণ বিষয় ইয়াতে মিনিমাম কোৱালিফিকেশন কি লাগিব তো ইয়াতে পে স্কেলটো মই আপোনালোকক প্ৰথমতে জনাই দিছো তো ইয়াতে চাও পাৰিছে পে স্কেলটো হল 14000 to 49000 গ্ৰেড পে as per admissible LP স্কুলৰ এসিস্ট্যান্ট টিচাৰৰ বাবে কি qualification লাগিব তো সেই বিষয়ে মই আপোনালোকক জনাই আছো এই নম্বৰত দিয়া আছে senior secondary or its equivalent with at least 50% mark and 2-year diploma in elementary education যি সকল বন্ধুৱে হায়াৰ সেকেন্ডাৰী পাস কৰিছে 50% মাৰ্ক লৈ তাৰে লগতে 2 বছৰীয়া ডিপ্লোমা অৰ্থাৎ ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশন অৰ্থাৎ DLED থাকিব লাগিব or senior secondary with at least 40% marks and 2 years diploma in elementary education in accordance with NCTE recognition norms and procedure regulation 2002 NCTE 2002 regulation মতে যি সকল হায়াৰ সেকেন্ডাৰী 45% মাৰ্ক লৈ পাস কৰিছে হিয়তে ইয়াৰ বাবে এপ্লিকেবল হয় কিন্তু লগতে 2 বছৰৰ DLED থাকিব লাগিব or senior secondary with at least 50% mark and 4 years bachelor of elementary education that BLED থাকিব লাগিব হায়াৰ সেকেন্ডাৰী লগত তাৰ পিছত দিছে senior secondary with 50% with at least 50% mark and 2 years diploma education special education তো যি সকল ক্যান্ডিডেটৰ স্পেশাল এডুকেশনৰ যেটো ট্ৰেনিং আছিল হেতু যদি আপোনালোকে কৰিছে তেতিয়া হলে আপোনালোকে এটোৰ বাবে এপ্লাই কৰিব পাৰিব ইয়াতে বিড দিয়া আছে যে টেট পাস ইন টিচাৰ এলিজিবিলিটি টেষ্ট টেট
to be conducted by the appropriate government in accordance with the guideline formed by NCTE for the purpose. 5% relaxation of marks for SC, STP, STH, OBC, MOBC and physical handicap candidate. অর্থাৎ SC, ST, OBC, MOBC আৰু physically handicapped যিসকল কেণ্ডিডেট আছে সিহঁতে এইটোত 5% কম নম্বৰৰ হৈতে ইয়াতে এপ্লিকেশনটো কৰিব পাৰিব অৰ্থাৎ 45% মাৰ্ক লৈ সিহঁতে 45% মাৰ্ক লৈ তেওঁলোকে ইয়াতে এপ্লিকেশনটো কৰিব পাৰিব ইয়াতে আপোনালোকৰ অনলাইন ফৰ্মটোৰ ইয়াতে ফৰমেট দিয়া আছে তো ইয়াতে ডাউনলোড কৰি আপোনালোকে ডেসক্ৰিপচনৰ পৰা ডাউনলোড কৰি আপোনালোকে চাই ল'ব পাৰিব তো ডকুমেন্টছ কেইটা মই আপোনালোকক জনাই দিছো তো পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব আপোনাৰ আৰু 2 নম্বৰত আছে HSLC মাৰ্কশিট এণ্ড সাৰ্টিফিকেট লাগিব 3 নম্বৰত দিয়া আছে DLED মাৰ্কশিট ফাৰ্স্ট ইয়াৰ এণ্ড সেকেন্ড ইয়াৰ এণ্ড সাৰ্টিফিকেট 4 নম্বৰত দিয়া আছে কাষ্ট সাৰ্টিফিকেট যদি কোনোবা কাষ্টৰ হয় তেতিয়াহলে সেই কাষ্ট সাৰ্টিফিকেটটো ইয়াতে প্ৰভাইড কৰিব লাগিব আৰু আপোনাৰ সিগনেচাৰ স্ক্যান কৰি দিব দিছে 7 নম্বৰত দিয়া আছে BPL ক্যান্ডিডেটৰ যিসকল BPL ক্যান্ডিডেট আছে সিহঁতৰ BPL সার্টিফিকেট খন প্রভাইড কৰিব দিছে আৰু ইয়াতে বহুত কিনি নোটস দিয়া আছে তো আপোনালোকে ডাউনলোড কৰি চাই লব তো ভিডিওটো বহুত দীঘল হৈ গৈছে অলৰেডি তো মই আৰু এইখিনি বহলাই ক'ব নিবিচাৰো কে ডাউনলোড কৰি এইখিনি চাই লব তো আজিৰ ভিডিওত এইখিনিয়ে তো মই নেক্সট ভিডিওত আপোনালোকৰ সন্মুখত আপাৰ প্ৰাইমাৰীৰ বিষয়ে আলোচনা কৰিম তো যদি ভিডিওটো ভাল লাগে আপোনালোকে লাইক এটা নিশ্চয় কৰিব লগতে ভিডিওটো শেয়াৰ কৰিব আপোনালোকৰ বন্ধুহঁতৰ লগত যাতে হিয়তেও এই ইনফৰমেশনটো পায় আৰু যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে এতিয়াই সাবস্ক্ৰাইব কৰি লওক কাৰণ মই শিক্ষামূলক আৰু বহুতো ভিডিও আপোনালোকৰ সন্মুখত লৈ আহিম তো আজিৰ ভিডিওত এইখিনিয়ে লগ পাম পৰৱৰ্তী ভিডিওৰ হৈতে ধন্যবাদ